তো গাইছ আপোনালোকৰ মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম। তো গাইছ মানে থাম্বনেলত যিটো মাল দেখাইছিলোঁ সেই মালটো আছে ইয়াত। তো ক'পা ল'লোঁ, কেতিয়া ল'লোঁ, কেনেকৈ ল'লোঁ সেইবিলাক কৈ একদম আপোনালোকৰ টাইম পাছ নকৰোঁ। তো বেগৰ পৰা মালটো বুলি আপোনালোকক দেখাই আছোঁ, তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ এইটো হৈছে মোৰ বেগটো আৰু এই বেগৰ ভিতৰতে আছে মেইন মালটো। তো দেখাই আছোঁ আপোনালোকক, চাওক বেগৰ ভিতৰত এইটো হৈছে বেগ, এইটো বেগৰ ভিতৰত আকৌ বেগ আৰু বেগৰ ভিতৰতে আছে মেইন মালটো কেনন EOS ডিজিটেল বুলি লিখাই আছে। তো ইয়াৰ ভিতৰতে আছে মেইন মালটো। একদম বহুত এক্সাইটেড হৈ আছোঁ, মানে দেখাই আছোঁ ৰ'ব, বহুত হেঁপাহত লৈছোঁ তো মালটো। তো গাইজ এইটোৱে হৈছে মেইন মালটো আৰু এইটো হৈছে EOS 700D, কেননৰ 700D। আৰু এইটো ব্লগাৰ কাৰণে এটা ফেচিলিটি আছে, মানে এটা এডভান্টেজ আছে। যিবিলাক ব্লগাৰ তেখেতলোকৰ কাৰণে এটা সুবিধা হয় কি, এইখন হৈছে ইয়াৰ মেইন ডিছপ্লে, এইখন ডিছপ্লেখন এইটো মানে ৰোটেট কৰি ল'ব পাৰি। তো যিবিলাকে মানে অকলে ভিডিঅ' বনাব যায় তেওঁলোকৰ কাৰণে সুবিধা হয় নে নাই, এনেকৈ লৈ যাৰ কেমেৰামেন নাই তো এনেকৈ লৈ পেলাই ডিছপ্লেখনত দেখা পাই থাকে কি ওলাই, এইটো সুবিধা হয়। তো গাইছ এইটো হৈছে মালটো। তো ইয়াত এখন লেন্স আহিছে আপোনাৰ 18.55 mm এখন 18.55 mm এখন লেন্স আহিছে আৰু এখন আহিছে আপোনাৰ এইখন আপোনাৰ কিমান 55.250 mm এখন লেন্স, দুখন লেন্স আহিছে, এখন কিক লেন্স আৰু এখন এইখন। তো তাৰ লগত আহিছে ৰ'ব আৰু কিবা কিবি আছে দেখাই আছোঁ। ইয়াত আছে তাৰ চাৰ্জাৰ আৰু বেটেৰী, খুলি পেলাই দেখাই আছোঁ। এডাল হৈছে তাৰ চাৰ্জাৰ আৰু এইটো হৈছে তাৰ বেটেৰী। আচলতে বেটেৰী দুটা আহিছে, এটা বেটেৰী অলৰেডি মই লগাই থৈ দিছোঁ। তো মানে লৈ ল'লোঁ আৰু দিয়ক, লোৱাৰ ইচ্ছা আছিলে, তো বহুত কষ্টত লৈছোঁ। তো এইটোৱে হৈছে মেইন মালটো, এইটো এবাৰটো দেখালোৱেই। তো ইয়াৰ পিকচাৰ কোৱালিটি কেনেকুৱা হয় সেইটো এতিয়া নেদেখাওঁ, কাৰণ মই যিহেতু ইয়াৰ পিছৰ যিবোৰ ভিডিঅ'বোৰ যিহেতু এইটোতে বনাম, প্ৰায়বিলাক ভিডিঅ' এইটোতে বনাম। তো ইয়াৰ পিকচাৰ কোৱালিটি কেনেকুৱা চাগে গম পাইছে হয়নে নাই। তো এইটো মানে বহুত হেঁপাহত লোৱা। তো পইচা ক'ত পালোঁ জানেনে, পইচাৰ কথাটো এতিয়া নকওঁ, কিমান ল'লে সেইটোও নকওঁ। আৰু এটা কথা, মালটো নতুন নহয় কিন্তু দেই, ছেকেণ্ড হেণ্ড হ'লেও বৰ্তমান আমাৰ কাৰণে এইটোৱে বহুত হয়নে নাই। তো ছেকেণ্ড হেণ্ড এটাকে উঠাই দিলোঁ আৰু নতুন ল'বলৈ পইচা নহ'ল। পিকচাৰ কোৱালিটিবিলাক নেক্সট ভিডিঅ'বিলাকত আপোনালোকে পাই থাকিব, যেতিয়া নেক্সট ভিডিঅ' চাব। তো এইটোতে বনামতো গম পাই যাব ইয়াৰ পিকচাৰ কোৱালিটিটো কেনেকুৱা। তো ৰ'ব আৰু কিবা কিবি কৈ আছোঁ। যিহেতু প্ৰথম কিনা বস্তু নতুন ছেকেণ্ড হেণ্ড হ'লোঁ, বেগৰ ভিতৰত বেগ আগতে শুনিছিলোঁ গছৰ ওপৰত গছ, এতিয়া গছৰ ওপৰত গছ নহয়, এতিয়া বেগৰ ভিতৰত বেগ। তো বেগৰ ভিতৰত আছে মালটো সোমোৱাই লৈ আহিছিলোঁ। তো গাইজ ভাল লগা বস্তুটো আকৌ বেগত ভৰাই ল'লোঁ। তো এতিয়া মানে এইটোৱে সঁহাৰি আৰু এইটোৱে এতিয়া জীৱন গঢ়াৰ ৰাস্তা হয়নে নাই। তো নতুন ল'ব নোৱাৰিলোঁ, তো ছেকেণ্ড হেণ্ড এটাকে উঠাই দিলোঁ, মাৰি দিলোঁ আৰু ছেকেণ্ড হেণ্ড এটাকে। তো আজিৰ পৰা এইটো দিয়ে ভিডিঅ' বনাম। তো পিকচাৰ কোৱালিটিটো কেনেকুৱা গম পাই যাব। বৰ্তমান এটা সঁচা কথা কওঁ, মই ইয়াক ভালকৈ চলাব নাজানো। তো আজি গৈ পেলাই মই শিকিমগৈহে চলাবলৈ। তো তাৰপিছত চাগে কাইলৈ পৰহিলৈ মানৰ পৰা এইটোতে ভিডিঅ' বনাম। তো সঁচাকৈ একদম বহুত হেপী। তো পইচা, মেইন কথাটো পইচা, কাৰণ এটা বস্তু ল'বৰ কাৰণে পইচা বহুত লাগে হয়নে নাই। মোৰ এইটো যথেষ্ট ছেকেণ্ড হেণ্ড যিটো যথেষ্ট পইচা দিব লগা হৈছে, কিন্তু পালোঁ ক'ত। সঁচা কথা কওঁ, আজিলৈকে মোৰ ইউটিউবৰ পৰা 1 টকা ইনকাম হোৱা নাই। তো এইটো হৈছে মোৰ হাজিৰা কৰা পইচাই লোৱা, মানে য'ত ত'ত কাম কৰি পেলাই গোটোৱা পইচাকেইটাই ল'লোঁ আৰু ঘৰৰ পৰা 2 টকা দিলে আৰু মই কাম কৰি গোটোৱা পইচাকেইটাৰ পৰা মানে গোট খাই পেলাই তো ফাইনেলি তো মেইন মালটো লৈ ল'লোঁ। তো আজিৰ পৰা এইটোতে ভিডিঅ' বনাম। তো আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো চাইছে যেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব একেবাৰে কৰি থৈ যাব।